এটা ব্যক্তিগত খণ্ডৰ মনোৰঞ্জনধৰ্মী ছেটেলাইট চেনেলত নতুনকৈ সম্প্ৰচাৰিত হোৱা এখন ধাৰাবাহিকে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। সম্প্ৰচাৰ আৰম্ভ হোৱাৰ পাছতে সেই ধাৰাবাহিকখন শীঘ্ৰেই বন্ধৰ দাবী উত্থাপন কৰিছিল বিভিন্ন পক্ষই। বিতৰ্কৰ আৱৰ্তত সোমাই পৰা এই ধাৰাবাহিকখনৰ নাম হ'ল বেগম জান। ৰেঙনি নামৰ ছেটেলাইট চেনেলৰ জৰিয়তে 6 জুলাইৰ পৰা আৰম্ভ হৈছিল বেগম জানৰ সম্প্ৰচাৰ। বেগম জানৰ বন্ধৰ দাবীত বিভিন্ন দল সংগঠনে কৰিছিল প্ৰতিবাদ। কিন্তু তাতেই ক্ষান্ত নাথাকি এইবাৰ বেগম জান ধাৰাবাহিকৰ মূল চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীক ধৰ্ষণ আৰু হত্যাৰ ভাবুকি দিছে একাংশই। অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাই বেগম জানৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে। কিন্তু অভিনয় কৰাৰ পাছতে প্ৰীতি কংকনাক সামাজিক আৰু মানসিকভাৱে একাংশই কৰি আহিছে হাৰাশাস্তি। ইমানতে ক্ষান্ত নাথাকি ধৰ্ষণ আৰু এচিড আক্ৰমণৰ লগতে হত্যাৰ ভাবুকি দিছে প্ৰীতি কংকনাক। দিছপুৰ থানাত অভিনেত্ৰীগৰাকীৰ লগতে স্বামী তথা জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰে দাখিল কৰিছে এখন এজাহাৰ। এজাহাৰত উল্লেখ কৰা হৈছে যে বেগম জান নামৰ ধাৰাবাহিকখনত অভিনয় কৰাৰ বাবে অভিনেত্ৰীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালক ফোনযোগে বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰি আহিছে। এজাহাৰখনত দুজন ব্যক্তিৰ নাম আৰু ফোন নম্বৰ সহ সবিশেষ উল্লেখ কৰা হৈছে। অভিযোগ মতে এইকেইটা নম্বৰৰ জৰিয়তে অভিনেত্ৰীগৰাকীক ধৰ্ষণ, এচিড আক্ৰমণ আৰু হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে।